নমস্কাৰ, মই মৌচুমী আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে শিশু এটিৰ 9 মাহৰ পৰা 12 মাহৰ যিখিনি সময়, এই সময়ছোৱাত শিশুটিৰ বিকাশ, অভিভাৱকসকলে কি কৰিবলগীয়া আৰু কিছুমান ৱাৰ্ণিং চাইন্স। প্ৰথম আহিছোঁ যে 9 মাহৰ পৰা 12 মাহৰ সময়ছোৱাত শিশু এটিৰ কি বিকাশ হয়। তো এই সময়ছোৱাত শিশু এটিৰ মাংসপেশীবোৰ তেওঁলোকৰ শক্তিশালী হয়, সেইবাবে তেওঁলোকৰ পেশীবোৰৰ কাম কৰাৰ ক্ষমতাটো বৃদ্ধি পায়। কিয়নো এই সময়ছোৱাত শিশু এটিয়ে ইফালে লৰচৰ কৰিব পৰা হয়, ঘূৰিব পৰা হয়, চুঁচৰিব পৰা হয়, তাৰ লগে লগে কিছুমানে খোজকাঢ়িব পৰাও দেখা যায়। এই সময়ছোৱাত 9 মাহৰ পৰা 12 মাহৰ সময়ছোৱাত শিশু এটিৰ গ্ৰছ মটৰ স্থূল পেশীৰ বিকাশ হোৱাৰ লগতে ফাইন মটৰ সূক্ষ্ম পেশীৰ বিকাশো হোৱা দেখা যায়। তো এই সময়ছোৱাৰ কিছু মাইলষ্টন হৈছে যে কাৰো সহায় নোলোৱাকৈ শিশু এটি বহিব পৰা হয় আৰু থিয় দিব পৰা হয়। কিছু শিশুৰ ক্ষেত্ৰত এই সময়ছোৱাত তেওঁলোকে কাৰো সহায় নোলোৱাকৈ খোজকাঢ়িব পৰা হয়, কিছুমানৰ ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হয়, কিয়নো শিশুসকল প্ৰতিজন শিশু বেলেগ বেলেগ আৰু তেওঁলোক ডাঙৰ হোৱাৰ পৰিৱেশো বেলেগ বেলেগ হয়। তো সেইটো কাৰণে এই সকলোবোৰৰ বাবে শিশুটিৰ ডেভেলপমেণ্টৰো অলপ ইফাল হ'ব পাৰে। তো সেইটো কাৰণে এনেকুৱা ধৰণৰ খোজ কঢ়াৰ ক্ষেত্ৰতো অলপ ইফাল হোৱা দেখা যায়। তো এই সময়ছোৱাত শিশু এটিয়ে কিবা এটা বস্তু ধৰক পৰি যোৱা বস্তু তেওঁলোকে তললৈ মূৰ কৰি পেলাই উঠাব পৰা হয়, বা আমি দেখা পাওঁ যে আগৰ যিটো ভিডিঅ' মই এইটো উল্লেখ কৰোঁ যে তেওঁলোকে কোনো এটা বস্তু দলিয়াই দিয়া, আকৌ আনা, তেনেধৰণৰ খেলবোৰ খেলিও ভাল পোৱা হয়। যিবোৰ ষ্টেপছ হয়, এই ষ্টেপছবোৰত তেওঁলোকে ওপৰলৈ বগাব পৰা হয়, এই সময়ছোৱাত চুঁচৰি পেলাই বগাব পৰা হয়, আৰু যদি দূৰত কিবা এটা বস্তু থাকে শিশুটিৰ ভাল লগা বস্তু, তেওঁলোকে চুঁচৰি পেলাই আনিব পৰা হয়। তাৰোপৰি কিছুমান কমন ৱৰ্ড যে সকলোৱে ব্যৱহাৰ কৰি থকা মা, পাপা, ককা, দাদা, এনেকুৱা ধৰণৰ শব্দবোৰ এইখিনি সময়ত ক'ব পৰা হয়। তাৰ উপৰিও কিছুমান সৰু সৰু ইনষ্ট্ৰাকশ্যন, যেনে নাযাবা, নকৰিবা, এইফালে আহা, তো এনেকুৱা ধৰণৰ কিছুমান ইনষ্ট্ৰাকশ্যন তেওঁলোকে এই সময়খিনিত ফ'ল' কৰিব পৰা হয়। তো এতিয়া আহিছোঁ এই সময়ছোৱাত অভিভাৱকসকলে কি কৰা প্ৰয়োজন। এই সময়ছোৱাত অভিভাৱকসকলে শিশুটিৰ সমপৰ্যায়ৰ টেবুল বা চেয়াৰত শিশুটিৰ ভাল লগা কিবা এটা বস্তু ৰাখিব পাৰে, বা শিশুটিক অলপমান আঁতৰত ৰাখি পেলাই তেওঁলোকৰ কিবা ভাল লগা পুতলা হওক, গাড়ী হওক, তেনেকৈ দি পেলাই শিশুটিক চুঁচৰিবলৈ, খোজকাঢ়িবলৈ, থিয় দিবলৈ এনকাৰেজ কৰিব পাৰে। আৰু টেবুলত থকা বস্তুটো যাতে তেওঁলোকে হাতেৰে আনিব পাৰে, তেনেদৰে আপোনালোকে বস্তুটো ৰাখিব পাৰিলে ভাল হয়। কাৰণ সেইখিনি কৰাৰ ফলত শিশুটিৰ যি মাংসপেশী, সেই মাংসপেশীবোৰৰ মুভমেণ্ট হয়, লগতে শিশুটিয়ে উঠিবলৈ বা থিয় দিবলৈ বা খোজকাঢ়িবলৈ তেওঁলোকে মটিভেট হয়। তাৰোপৰি এইখিনি সময়ত গান বা ৰাইমছ আমি শুনোৱাটো ভাল হয় শিশুটিক, আৰু এই ক্ষেত্ৰত আমি অভিভাৱকসকলে ভুল কৰোঁ যে তেওঁলোকক মোবাইলটো দি দিওঁ। তো সেইটো ভুল একেবাৰে নকৰিব আপোনালোকে। যিমান পাৰে নিজে আপোনালোকে যিবোৰ গান জানে বা যিবোৰ ৰাইমছ জানে, সেইবোৰ নিজে বডি মুভমেণ্ট কৰি পেলাই শিশুটিক বুজাবলৈ বা তেওঁলোকক এনজয় কৰাবলৈ চেষ্টা কৰিব লাগে, কিন্তু মোবাইল কেতিয়াও নিদিব আপোনালোকে। তাৰপিছতে যিমান পাৰি আমি সাধু ক'ব লাগে, আৰু সাধুৰ প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মই অলৰেডি আগৰ এটা ভিডিঅ'ত উল্লেখ কৰিছোঁ, আপোনালোকে চাব পাৰিব। তাৰোপৰি সাধু কোৱাৰ লগে লগে পিকচাৰ বুকৰ কথাও মই ক্লথ বুকৰ কথা আগৰ এটা ভিডিঅ'ত উল্লেখ কৰিছোঁ। এইখিনি সময়ত অকণমান ডাঙৰ হয়, তেওঁলোকে আমাৰ নৰ্মেলি যিবোৰ বজাৰত কিনিবলৈ পোৱা যায় কিতাপ, পিকচাৰ থকা কিতাপ, তেনেকুৱা ধৰণৰ কিতাপ আপোনালোকে দিব পাৰে, য'ত পিকচাৰবোৰ থাকে, আৰু সেই পিকচাৰবোৰ আপোনালোকে নামবোৰ চিঞৰি তেওঁলোকক কোৱাটো ভাল। আৰু প্ৰতিটো বস্তুৰে চাৰিওফালে যিমান বস্তু দেখে, অকল পিকচাৰ বুকৰ বাহিৰেও চাৰিওফালে যিমান বস্তু দেখে, সেই বস্তুবোৰৰ নামবোৰ কৈ থকাটো ভাল হয়। তাৰোপৰি শিশুটিয়ে বিচৰাৰ ধৰণে এইখিনি সময়ত তেওঁলোকৰ লগত খেলাটো ভাল হয়। আৰু সেই খেলি থকাৰ সময়ত এটা কথা আপোনালোকে মন কৰিব যে আপোনালোকে যিমান পাৰে শিশুটিৰ লগত কথা পাতিবলৈ, ইণ্টাৰেক্ট কৰিবলৈ চেষ্টা কৰিব পাৰিলে ভাল হয়। এই সময়ছোৱাত শিশু এটিয়ে মানুহৰ লগত থাকি ভাল পায়। তো সেইটো কাৰণে কেতিয়াও অকলে এৰি পেলাই, বহুত অভিভাৱকৰ ক্ষেত্ৰত দেখা যায় যে শিশুটিয়ে দিনটো কাৰ লগত খেলে, যে অকলে খেলি থাকে, তেনেকৈ কোৱা দেখা যায়। তো সেইটো নকৰি যিমান পাৰে আপোনালোকৰ লগত ৰাখি পেলাই শিশুটিক খেলাবলৈ চেষ্টা কৰাটো ভাল। যদিও আপোনালোকে ঘৰুৱা কাম বন কৰি থাকে, সেইখিনি সময়ত আপোনালোকৰ ওচৰতে ৰাখি, মই আগতেও কৈছোঁ যে যদি আপোনাৰ খেলা বস্তু নাথাকে, কিটচেনত থকা যিবোৰ আমাৰ কিটচেনৰ সামগ্ৰী সেইবোৰো দিব পাৰে, বা খেলা বস্তুৰ ক্ষেত্ৰত এই সময়ছোৱাত শিশু এটিয়ে চাউণ্ড থকা যিবোৰ বস্তুৰ পৰা শব্দ হয় বা যিবোৰ মুভমেণ্ট কৰি থাকে, নাচি থকা তেওঁলোকে পুতলা ভাল পায়, গাড়ীবোৰ ভাল পায়, শব্দ কৰি থাকে, জোতা চেণ্ডেলৰ ক্ষেত্ৰত যিবোৰ চাউণ্ড হয়, তেনেকুৱা ধৰণৰ জোতা চেণ্ডেল পিন্ধোৱা দেখা যায়, তেওঁলোকে শব্দ কৰা বস্তু ভাল পায় এইখিনি সময়ত। তো তেনেদৰে আপোনালোকেও
তেনেকুৱা ধৰণৰ খেলা বস্তু শিশুটিক দিব পাৰে বা নিজেও মই বাৰে প্ৰতি কৈছোঁ আমি কথা পতাটো বা শিশুটিৰ লগত ইণ্টাৰেক্ট কৰাটো খুব ভাল হয় আৰু যিমান পাৰি শিশুটিৰ লগত এই সময়ত আমি যিবোৰ ৰাইটিং মেটেৰিয়েল ইন্ট্ৰডিউচ কৰিব পাৰি বিল্ডিং ব্লকছ বা টাৱাৰ আমাৰ যিবোৰ কিনিবলৈ পায় সেই বিষয়ে মই অলৰেডি মোৰ পেজত দিওঁ বা আগৰ কিছু ভিডিঅ'টো অলৰেডি এইখিনি বিষয়ক কথা আছে তো তেনেকুৱা ধৰণৰ কিছুমান প্লে মেটেৰিয়েল আপোনালোকে শিশুটিক আনি দিব পাৰে তাৰোপৰি মই ইয়াৰ আগৰ ভিডিঅ'টো উল্লেখ কৰিছোঁ যে বিভিন্ন ধৰণৰ শ্বেপছ বিভিন্ন ধৰণৰ আকাৰৰ তেওঁলোকক এই সৰু ডাঙৰ কিছুমান প্লে মেটেৰিয়েল কিনিবলৈ পোৱা যায় আমাৰ অনলাইনত উপলব্ধ তো তেনেকুৱা ধৰণৰ প্লে মেটেৰিয়েলবোৰ আপোনালোকে তেওঁলোকক শিশুটিক কিনি দিব পাৰে আৰু ফাইন মটৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান এক্টিভিটি আপোনালোকে কৰাব পাৰে ঘৰত এই বিষয়ে মই পিছৰ ভিডিঅ'সমূহত আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম তো এই সময়ছোৱাত আপোনালোকে এই যিখিনি কথা ক'লোঁ সেই এক্টিভিটিখিনি কৰাৰ লগে লগে যিমান পাৰি শিশুটিৰ লগত কমিউনিকেশ্যন কৰিবলৈ সৰু সৰু শব্দবোৰ ক'বলৈ বা নাচি বাগি তেওঁলোকক বিষয়বোৰ বুজাবলৈ চেষ্টা কৰাটো ভাল হয় এই সময়ছোৱাত অভিভাৱকসকলে কিছু সাৱধানতা ল'বলগীয়া হয় কাৰণ এই সময়ছোৱাত শিশুটিয়ে প্ৰতিটো বস্তু তেওঁলোকে মুখলৈ লৈ যায় আৰু যিহেতুকে লাহে লাহে খোজকাঢ়িব পৰা হয় চুঁচৰিব পৰা হয় তেওঁলোকে বস্তুবোৰ আনিব পৰা হয় বা মই অকণমান আগত যিহেতু কৈছোঁ শিশুটিক থিয় আহিবৰ কাৰণে যেতিয়া আমি এনকাৰেজ কৰিবৰ কাৰণে সমপৰ্যায়ত টেবুল চেয়াৰত বস্তু ৰাখি পেলাই তেওঁলোকক এনকাৰেজ কৰিব লাগে থিয় আহিবৰ কাৰণে খোজকাঢ়িবৰ কাৰণে তো সেই সময়ছোৱাত আমি কিছুমান কথা মন কৰিবলগীয়া যাতে শিশুটিৰ ক্ষতি হ'ব পৰা শিশুটিক আঘাত কৰিব পৰা যাতে কোনো বস্তু তেওঁলোকৰ ওচৰত নাথাকে আৰু যিহেতুকে সকলো বস্তু তেওঁলোকে মুখলৈ লৈ যায় সেইটো কাৰণে যিবোৰ বস্তু যেনেকৈ ফেনাইল ডেটল বা এনেকুৱা ধৰণৰ কিছুমান বস্তু যিবোৰ আমাৰ ঘৰত কীটনাশক দ্ৰব্য আছে ব্যৱহাৰ কৰা সেইবোৰ যাতে বস্তু তেওঁলোকৰ মুখলৈ লৈ নাযায় বা তেনেকুৱা শিশুটিৰ পৰা দূৰত ৰাখিব পাৰিলে ভাল হয় এতিয়া আহিছোঁ কিছুমান ৱাৰ্ণিং চাইন্স যিবোৰৰ ডেভেলপমেণ্ট নহ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন তাৰে ভিতৰত প্ৰথমটো হৈছে এই সময়ছোৱালৈকে মানে 12 মাহৰ সময়লৈকে যদি শিশুটিয়ে কোনো ধৰণৰ বস্তু তেওঁলোকে হাতেৰে এনেকৈ ধৰিব পৰা হোৱা নাইকিয়া দ্বিতীয়তে হৈছে আপুনি কোলালৈ শিশুটিক মাতিছে কিন্তু শিশুটিয়ে কোনো ধৰণৰ ৰেছপণ্ড কৰা নাইকিয়া বা আপোনাৰ কোলালৈ যোৱা নাইকিয়া তাৰপিছতে হৈছে কিবা এটা বস্তু লুকুৱাই ৰাখিছে শিশুটিৰ ভাল লগা সেই লুকুৱাই ৰখা বস্তু তেওঁলোকে ক'ত গ'ল তেওঁলোকে এইটো বিচৰা নাইকিয়া সাউণ্ডবোৰ যিবোৰ সাউণ্ড শুনে সেই সাউণ্ডবোৰ কপি কৰা নাইকিয়া বা নেম কলিং তেওঁলোকে শিশুটিৰ নাম লৈ তেওঁলোকক মাতা হৈছে শিশুটিৰ নেম কলিঙত তেওঁলোকে ৰেছপণ্ড কৰা নাইকিয়া তো এনেধৰণৰ কিছুমান ৱাৰ্ণিং চাইন যিবোৰৰ এই ডেভেলপমেণ্টখিনি এইখিনি সময়ত আমি হোৱা দেখা পাওঁ 9 মাহৰ পৰা 12 মাহৰ সময়ছোৱাত তো এই সময়ছোৱাত যদি এনেধৰণৰ এই ডেভেলপমেণ্টখিনি আপোনালোকে নাপায় আপোনালোকে অনুগ্ৰহ কৰি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন তো আজিৰ ভিডিঅ'টোৰ এইখিনি আছিল মূল বিষয় ইয়াৰ পিছত মই 12 মাহৰ পিছৰ যিখিনি বিকাশ সেই বিকাশৰ কথা আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু কিবা বুজি নাপালে জনাব ধন্যবাদ